নমস্কাৰ, মই আজি ত্ৰিতালৰ এটা সহজ কায়দা বজাইছোঁ। ইয়াৰ এক গুণ দুগুণ চাৰিগুণ কেনেদৰে কৰে দেখুৱাই দিছোঁ। হাতেৰে তালি খালি কৰিও দিম আৰু ইয়াৰ 20টা কেইটামান বজাবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ আপোনালোকে মনোযোগেৰে চাব। आज मैंने 3 ताल की एक सरल कायदा बजा रहा हूँ। ये कायदा किस तरह एक गुण दुगुन किया जाता है, सगुन कैसे किया जाता है, हाथों में ताली खाली कैसे किया, इसके बारे में भी मैंने दिखा रहा हूँ। आप लोग ध्यान से देख लीजिए और प्रैक्टिस कीजिए। प्रथमे कायदा तो चाइ लोग धा धा टे रे के टे धा धा ना ता ता टे रे के टे धा धा না। ঠিক আছে, এটা মই দুগুণ কৰিলে কি কৰিম? ধা ধা তে ৰে কে তে ধা ধা না তা তা তে ৰে কে তে ধা ধা না ধা ধা তে ৰে কে তে ধা ধা না তা তা তে ৰে কে তে ধা ধা। দুগুণটো দুবাৰ বজাব। চাৰিগুণ কেনেদৰে কৰে? ধা ধা তেৰে কে ধা ধা তা তা তেৰে কে ধা 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 তেৰে কে ধা ধা না তা তা তেৰে কে ধা 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 তেৰে কে ধা ধা না তা তা তেৰে কে ধা 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 তেৰে কে ধা ধা না তা তা তেৰে কে ধা ধা না ধা। চাৰিগুণটো চাৰিবাৰ বজাব লাগিব। ঠিক আছে, एक गुण एक बार, दो गुण दो बार और चार गुण जब बजाएंगे हमने 100 बार 4 टाइम्स बजाब লাগিব। এতিয়া এই কায়দাটো কেনেধৰণে এক গুণ দুগুণ চাৰিগুণ হাতেৰে তালি খালি কৰিব মই দেখুৱাই দিছোঁ। ধা ধা তে ৰে কে তে ধা ধা টু না তা তা তে ৰে কে তে ধা ধা টু না। এর যদি আমি দুগুণ করি ধা ধা তে রে কে তে ধা ধা টু না তা তা तेरे केते धा धा तू ना धा धा तेरे केते धा धा तू ना ता ता तेरे केते धा धा तू ना। और हमने चारगुण कैसे किया जाता है? धा धा तेरे केटे धा धा तू ना ता ता तेरे केटे धा धा तू ना धा धा तेरे केटे धा धा तू ना ता ता तेरे केटे धा धा तू ना धा 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 तेरे केटे धा धा तू ना ता ता तेरे केटे धा धा तू धा धा तेरे केटे धा धा तू ना ता ता तेरे केटे धा धा तू ना धा। चारगुण में हम 100 बार बजाया, लेकिन 3 ताल का जो मात्राग्राम बोलছি ना वो हमने गलती करना नहीं चाहिए। हाँ, जिस तरह हमने सोम कब मिलेंगे, भाग कब मिलेंगे, ये हम ठीक से करना पड़ेगा। ठीक है, আমি ইয়াৰ যিটো ত্ৰিতালৰ নিয়মখিনি তালি ক'ত পৰিব খালী ক'ত পৰিব সেইখিনি আমি শুদ্ধকৈ কৰিব লাগিব। চাৰিগুণত কি কৰিছে? ধা 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 তেৰে কেটে, চাৰিটা মাত্ৰা ধা ধা তেৰে কেটে ধা ধা তুন 1 2 3 4 5 6 7 8। দুগুণ কৰিলে ধা ধা তেৰে কেটে 1 2 3 4 দুটা দুটা গৈছে। ঠিক আছে, ধা চাব ধা তেৰে কেটে ধা ধা না তা তা তেরে কেটে ধা ধা না ধা ধা তেরে কেটে ধা ধা না তা তা তেরে কেটে ধা ধা না ধা ধা তেরে কেটে ধা ধা না তা তা তেরে কেটে ধা ধা না ধা ধা তেরে কেটে ধা ধা না। ঠিক তেনেকুৱা ধৰণে চাৰিবাৰ বজালে হ'ল। এতিয়া মই 20টা এটা বজাই দিছোঁ। ধা ধা তেৰে কেটে ধা ধা তেৰে কেটে ধা ধা তেৰে কেটে ধা ধা তুন না তা তা তেৰে কেটে তা তা তেৰে কেটে ধা ধা তেৰে কেটে ধা ধা তুন না। আমি 20টাটো কেনেদৰে মনত ৰাখিম? ধা ধা তেৰে কেটে কেইবাৰ? 3 বাৰ, তাৰপিছত ধা ধা তুন না আৰু তা তা তেৰে কেটে 2 বাৰ, ধা ধা তেৰে কেটে ধা ধা তুন না। কায়দাটো কি হ'ল? ধা ধা তেৰে কেটে ধা ধা তেৰে কেটে ধা ধা তেৰে কেটে ধা ধা তুন না তা তা তেৰে কেটে তা তা তেৰে কেটে কায়দা धा धा तेरे केटे धा धा तू ना धा 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 तू ना धा धा तेरे केटे
তা তা তেৰে কেটে ধা ধা তেৰে কেটে ধা ধা তুনা। ঠিক আছে, ইয়াৰ পিছত বেলেগ এইটো বিস্তাৰ এটা কৈছোঁ মই। ধা ধা তেৰে কেটে এক ধা তেৰে কেটে ধা ধা তেৰে কেটে ধা ধা তুন। ধা ধা তেৰে কেটে এক ধা বা এছ ধা, আমি আগত চিহ্ন দিছিলোঁ গেপ ধা। ধা ধা তেৰে কেটে এক ধা তেৰে কেটে ধা ধা তেৰে কেটে ধা ধা তুন। তা তা তেৰে কেটে ধা ধা তেৰে কেটে ধা ধা তুনা। ধা 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 তেরে কেটে ধা তেরে কেটে ধা ধা তেরে কেটে ধা ধা তুনা। তা তা তেরে কেটে ধা ধা তেরে কেটে ধা 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 তেরে কেটে ধা ধা তেরে কেটে ধা ধা তুনা। তা তা তেরে কেটে এক তা তেরে কেটে ধা তেরে কেটে ধা ধা তুনা। এই 2 নম্বর বিস্তার। 3 নম্বর বিস্তারটা আমি বলেছি ষষ্ঠ ধ্বনিটি আছিল তেরে কেটে ধা ধা তেরে কেটে ধা ধা তেরে কেটে ধা ধা তুনা। তেরে কেটে তা তা তেরে কেটে ধা ধা তেরে কেটে ধা ধা তুনা। তেরে কেটে ধা ধা তেরে কেটে ধা ধা তেরে কেটে ধা ধা তুনা। তেরে কেটে তা তা তেরে কেটে ধা 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 তুনা। তেরে কেটে ধা ধা তেরে কেটে ধা ধা তেরে কেটে ধা ধা তুনা। তেরে কেটে তা তা তেরে কেটে ধা ধা তেরে কেটে ধা ধা। নমস্কাৰ, ইয়াৰ পিছত মই বাকী বিস্তাৰসমূহ আৰু কৈ আছোঁ। আৰু যদি আপোনালোকে মোৰ চেনেলটো ভাল পাইছে निश्चय सब्सक्राइब कर लो, लाइक करिए, कमेंट करिए। यदि आप लोगों को ये चैनल अच्छा लगा है तो लाइक कीजिए, कमेंट कीजिए और सब्सक्राइब कीजिए।